গোৱালপাৰাৰ মেদৰতাৰীত লুইটৰ খহনীয়া এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি দৰ্শকক দৃশ্য দেখুৱাৰ চেষ্টা কৰিছোঁ। খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। হিন্দু মুছলমানৰ মিলনভূমি ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই। ইতিমধ্যে লুইটত যোৱা গৈছে ভালেমান পৰিয়ালৰ ঘৰবাৰী। শীঘ্ৰেই এই খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ প্ৰতিবাদ জনালে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে প্ৰবল আন্দোলন কৰা হ'ব বুলিও হুংকাৰ দিলে ছাত্ৰ সংগঠনটোৱে। আৰু এই সন্দৰ্ভত আমাৰ লক্ষীপুৰৰ সংবাদদাতা ৰফিকুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছে। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ যি ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান আছে, সেই বুঢ়াবুঢ়ী থান এতিয়া লুইটৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰিছে। আৰু সেই ঐতিহ্যমণ্ডিত ঠাইডোখৰ ৰক্ষা কৰাৰ দাবীত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি দেখিছোঁ যে লুইটৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ যি ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান আছে, সেই ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানৰ কাষত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশ মোৰ সজিত আকৰাম খানে দেখুৱাব। আমাৰ দাবী মানিব লাগিবই, গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিবই। এনেধৰণৰ বিভিন্ন শ্লোগানেৰে তেওঁলোকে পৰিৱেশ উত্তাল কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম পোনে পোনে। আপোনালোকে আচলতে আজি যি আন্দোলন কৰিছে কিহৰ কাৰণে? আপোনালোকে নিশ্চয় জানে যে গোৱালপাৰা আৰু ধুবুৰীৰ সীমান্ত যি আমাৰ মেজৰটিৰী অঞ্চল আছে, আৰু এই মেজৰটিৰী অঞ্চলত ঐতিহাসিক বুঢ়াবুঢ়ী থান আছে। আৰু এই বুঢ়াবুঢ়ী থান কিন্তু আমি দেখা পাইছোঁ এই বিজেপি চৰকাৰ তথা অসম চৰকাৰে ৰক্ষা কৰিব পৰা নাই। কাৰণ আমি দেখা পাইছোঁ দিনক দিনে আজি 2 দশক ধৰি এই অঞ্চলবিলাকত যি প্ৰবল গৰাখহনীয়া আছিলে, এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে এই বিজেপি চৰকাৰে জাতি মাটি ৰক্ষাৰ কথা কয়, ধৰ্মৰ কথা কয়, কিন্তু এই বিজেপি চৰকাৰে কিন্তু এই বুঢ়াবুঢ়ী থানটোক আমি দেখা পাইছোঁ এতিয়ালৈকে ৰক্ষা কৰিব পৰা নাই। সেইকাৰণে এই অসমৰ যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে, লগতে পীযুষ হাজৰিকা ডাঙৰীয়া আছে, তেখেতে জলসম্পদ বিভাগৰ দায়িত্বত আছে, তেখেতে বহুবল্কী মন্ত্ৰী বুলি তেখেতে নিজকে দায়ী কৰে। কিন্তু দেখা পাইছে স্পষ্ট আমি দেখা পাইছোঁ যে তেখেতলৈ এই জলসম্পদ বিভাগে বা এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ